আপোনালোকক স্বাগতম। আপোনালোকক আজি বনাই দেখাবলৈ ওলাইছো মানে এই চুঙা পিঠা। আগতে চুঙা পিঠা আছিলে, আজিকালি চুঙা পিঠা নহয়, পিঠাৰে নাৰিকল আৰু লগত খিচমিচ দি আপোনালোকক এই বস্তুটো বজাৰত কিনিবলৈ পায়। এই বস্তুটো আপোনালোকে পাৰিলে বজাৰত কিনি আনি বনাব পাৰে। আজিকালি চুঙা বাঁহৰটো চুঙাটো অভাৱেই হৈছে, সেইকাৰণে ইয়াতে আপুনি অকল চুঙা পিঠা বুলিয়ে নহয়, ইয়াত আপুনি মাছ, সৰু সৰু মাছ পাতত দিও খাব পাৰে। সেইকাৰণে মই আজি আপোনালোকক এই পিঠাৰ মানে ইয়াত চুঙাত দিয়া নিচিনা ইয়াৰ বস্তুটো আপোনাক দেখাবলৈ আগবাঢ়ি আহিল। ইয়াৰ কাৰণে আপোনালোকে প্ৰথমতে 2 কাপ পিঠাগুড়ি ল'ব। 2 কাপ পিঠাগুড়ি ইয়াত ল'ব। তাৰ অনুমানে আপোনাৰ নাৰিকল দিব, নাৰিকল জোখমতে নাৰিকল দিব। মানে 2 কাপ হেৰিত নাৰিকল যিমান লাগে নাৰিকল দিব। নাৰিকল দিয়াৰ পাছত চেনি দিব। চেনি নহ'লে গুড় দিলেও হ'ব। চেনি ইয়াতে আধা কাপ মান, বেছি মিঠা খোৱা মানুহে বেছি দিব, কম খোৱা মানুহে কম দিব। ইয়াত মানে আধা কাপ মান চেনি গুড়ি, চেনিখিনি মই অৱশ্যে মিক্সিত গুড়ি কৰি ৰাখিছোঁ, মানে সহজতে পিঠাৰ লগত গুলি যাবৰ কাৰণে। তাত লগত আৰু মই লগতে দিবলৈ ওলাইছোঁ এই কাজু গুড়ি কৰি, ইয়াত মানে ভাল হ'বৰ কাৰণে কাজু গুড়ি কৰি কাজু দিছোঁ। কাজু ইয়াতে দিয়া হৈছে। তাৰপিছতে এইখিনি ভালদৰে মঠি লৈ, ভালদৰে মানে মিলাই, গোটেইখিনি বস্তু যাতে ভালদৰে মিলি যায় সেই তাৰ হেৰি কৰি ভালদৰে মাখিব লাগিব। মাখি লৈ ভালদৰে মাখিলোঁ। যদি আপোনাৰ নাৰিকলৰ সেইখিনিয়ে কম হৈছে তেনেহ'লে আপুনি অলপ পানীও ইউজ কৰিব পাৰে। এনেও নাৰিকল নিদি এনেই পানী আৰু চেনি এনেকুৱা দিও বনাব পৰা যায়। মই সেই নাৰিকল দিলোঁ। আৰু যদি পিঠাগুড়ি কম হয়, নাৰিকলৰ মানে হেৰি হয়, আৰু অলপ পিঠা আপোনালোকে দিব পাৰে ইয়াত। পিঠা যোনটো মানে এই চুঙাটোত দিবৰ কাৰণে আমাৰ অলপ পিঠা কম হৈছে, সেইকাৰণে মই আৰু অলপ পিঠা ইয়াৰ পৰা ইয়াত মিলাই দিছোঁ। নতুন চাউলৰ পিঠা হ'লে খাবলৈ ভাল, অলপ আঠা আঠা হ'ব। সেয়েহে নতুন চাউলৰ পিঠাই মই বনাইছোঁ। আপোনালোকে নিজে বনাই চাব, খাই চাব, আৰু কেনেকুৱা হৈছে জনাব। ভালকৈ মঠি ল'ব। মাখি লোৱাৰ পাছত এইখিনি মাখি লৈ এই যন্ত্ৰটো হৈছে ইয়াত, এইটোত পানী দিব লাগে। ইয়াত পানী দি জুইত আমি বইল কৰিম। পানীখিনি যেতিয়া উতলিব, ভাপ আহিব, ভাপ আহিত ইয়াতে পিঠাখিনি মই ভৰাম। পিঠাখিনি ভৰা ইয়াত এটা ভিতৰত এখন জালনা আছে, সেই জালনাখন ইয়াতে ভিতৰত এনেকৈ ভৰাই দিম জালনাখন। তাৰপিছত এই পিঠাগুড়িখিনি আমি তাত ভৰাম। পিঠাগুড়িখিনি ভৰোৱা আপুনি মন কৰিব যাতে পিঠাগুড়িখিনি ঢিলাও নহয়, টানো নহয়। যেনেকৈ কেটলি মুখত দিয়া পিঠা সেই ৰকমেই হয়। ইয়াত এইটো মানে পিচ পিচকৈ আপুনি কাটিব পাৰিব, একেলগে এটা এটা নহয়, 4-5টা বনাব পৰা যায়। সেইটো কাৰণে এই যন্ত্ৰটো ব্যৱহাৰ কৰিলোঁ। এই যন্ত্ৰটো বজাৰত উপলব্ধ, এমাজনতো পোৱা যায়, ফ্লিপকাৰ্টতো পাব। আপোনালোকে আনি ল'ব, আনি লৈ এবাৰ বনাই চাব। এতিয়া মই ইয়াত পিঠাখিনি ভৰাম। পিঠাখিনি এইটো বস্তুত এনেকৈ ভৰাই দিম। ধুনীয়া চাইজ মতে সমান হৈছে নাই চাই ইয়াতে ভৰাম। ধুনীয়াকৈ ভৰাই দিম। ভৰাই দিয়াৰ পাছত এই যন্ত্ৰটো সেইটোত পানী দিয়াৰ পাছত উতলি যেতিয়া থাকিব, এইটো খাবলৈ মানে চুঙা পিঠাৰ নিচিনাই হ'ব, কিন্তু চুঙা নাই কাৰণে আজিকালি এইবিলাক বস্তুৰ দ্বাৰাই চুঙা পিঠা সাজটো কৰি পিঠা বনাই খোৱা হয়। সেয়েহে এই চুঙা পিঠাৰ নিচিনাকৈ বনাবৰ কাৰণে আজি আপোনালোকৰ আগত পিঠাৰ ৰেচিপিটো দিলোঁ।
কেনেকুৱা হৈছে এবাৰ খাই চাব ঘৰতে বনাই। তাৰ মই গেছটো অন কৰিছোঁ। অন কৰি ইয়াৰ এই বস্তুটো যোনটো বস্তুত মই চুঙা পিঠা বনাবৰ কাৰণে যত্নটো ৰাখিছোঁ, এইটোত পানী মানে জোখমতে দিব। পানী যাতে ভাপটো পানীখিনি উতলিব লাগিব। উতলাৰ হেৰিত মানে চাব গৰম হৈছে নে নাই। গৰম হোৱাৰ হেৰিত আপুনি এইটো ইয়াত বহাই দিব। লগাই দিয়া হ'ল। তাৰপিছত ইয়াৰ বস্তুটো চুঙাৰ নিচিনা এই যন্ত্ৰটো ইয়াত দিয়া হ'ল যে যেতিয়া পানীটো ইয়াত ভাপ হৈ ওপৰলৈ আহিব, পিঠাৰ ওপৰেদি আহি এই ফুটা দুটা আছে এইফালে, এই ফুটা দুটাৰ ওপৰেদি ভাপ যেতিয়া ওলাই আহিব, তেতিয়া জানিব যে আমাৰ এই পিঠাটো বৰ্তমান হৈ গৈছে। তেতিয়া আপুনি অলপ সময় গেছটো বন্ধ কৰি ঠাণ্ডা হ'বলৈ দি ওপৰৰ এই বস্তুটো উলিয়াই আনি পিঠা মানে বনাই হৈ গৈছে। ইয়াৰ পৰা মই এতিয়া আপোনালোকক পিচ কৰি কাটাটো দেখুৱাম। মোৰ চুঙা পিঠা বনাই ইতিমধ্যে হৈ গৈছে। তাত আপুনি গাৰ্নিছ কৰিবও পাৰে, কাজু খিচমিচ দি দেখিবলৈ ধুনীয়া কৰিবও পাৰে। মানুহক আলহীক দিবলৈ মানে দেখিবলৈ শুৱনি কৰি কাজু খিচমিচ চেৰি যিমান য'ত যি আছে আপুনি কৰিব পাৰে। সেয়ে মই এনেই ঘৰত খাবলৈ বনোৱা ধৰণে বনালোঁ, আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ। আপোনালোকে লাইক শ্বেয়াৰ মানে ৰঙা বুটামটো টিপি দিব। আগলৈও মোৰ ৰঙা বুটাম টিপিলে আগলৈও মোৰ এনেকুৱা ভিডিঅ'বিলাক আহি থাকিব, আপোনালোকে দেখিবলৈ পাব।